আজি সাউদৰ ভিতৰত বিশেষ দক্ষিণ বিজনী আঞ্চলিক কমিটিৰ কলবৰা চুঞ্চু ইউনিয়ন ইয়াৰ গল্ডেন জুবিলি আৰু লগতে সাউদৰ ভিতৰত প্ৰাইমেৰী কমিটিৰ বড়ো সাহিত্য সভাৰ 18 সংখ্যক বছৰীয়া উৎসৱ অহা ডিচেম্বৰ মাহৰ 27, 28, 29 তাৰিখে অনুষ্ঠিত হ'ব। আৰু এই দুইটা সংগঠনৰ যেতিয়া যিহেতু ইয়াত অধিৱেশনটো হ'ব, সেইকাৰণে এই অধিৱেশন অতি গুৰুত্বপূৰ্ণ। যিহেতু দুয়োটা সংগঠন বড়ো জাতিৰ উত্থান পতনৰ লগত জড়িত হৈ কাম কৰি আহিছে। বড়ো সাহিত্য সভাই বড়ো জনগোষ্ঠীৰ অভিভাৱক হিচাপে আৰু ছাত্ৰ সংগঠনে বড়ো জনগোষ্ঠীৰ এটা যুৱ শক্তি হিচাপে বিগত সময়খিনিত বড়ো জাতিৰ কাৰণে কাম কৰি আহিছে। আৰু এই দুয়োটা সংগঠনৰ একেলগে দক্ষিণ বিজনী আঞ্চলিক কমিটি ABSU আৰু আমাৰ সাউদৰ ভিতৰত প্ৰাইমেৰী কমিটি বড়ো সাহিত্য সভাৰ যিহেতু জইণ্টলি ইয়াত অধিৱেশন হ'ব। আৰু ইয়াৰে আজি লাই খুঁটা হৈছে। মই আশা কৰোঁ এই অধিৱেশন ফলপ্ৰসূ হ'ব আৰু জাকজমকতাৰে ইয়াত সমাপন কৰিবৰ কাৰণে আমাৰ কলবৰা চুঞ্চু ইউনিয়ন আৰু বড়ো সাহিত্য সভাৰ প্ৰাইমেৰী কমিটিৰ বিষয়াসকলে দায়িত্বলৈ কাম কৰি আছে। তেখেতসকলক ধন্যবাদ দিছোঁ যে এনেকুৱা এটা কাৰ্যসূচী আয়োজন কৰিবৰ কাৰণে, আৰু তেখেতসকলে যাতে খুব সাফল্যমণ্ডিত কৰে। ইয়াৰ লগতে আমাৰ এই দুয়োটা সংগঠনক সমৰ্থন কৰিবৰ কাৰণে ওচৰৰ ৰাইজে আগবাঢ়ি আহিছে। আৰু লগতে আহ্বান কৰিছোঁ যে যিহেতু দুয়োটা সংগঠনৰ কৰ্মীবৃন্দই মাত্ৰ যদি ইয়াৰ কাৰণে কাম কৰে, কামটো সিমান ঠিক নহ'ব। সেইকাৰণে আমাৰ স্থায়ী যিসকল ৰাইজ আছে, বিভিন্ন দল সংগঠনৰ কাম কৰা আমাৰ ৰাজনৈতিক দল সংগঠন আছে, সেই সংগঠনবিলাকৰ নেতাসকলে কৰ্মীসকলে যেন এই কামত সহযোগ কৰে আৰু এই কাৰ্যৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ৰাইজক একত্ৰিত যাতে কাম কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। মই আশা কৰোঁ এই কাৰ্য সাফল্যমণ্ডিত হ'ব আৰু অন্ততঃ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত সাহিত্য সভাই একোজ আগবাঢ়িব পাৰিব। আৰু আমাৰ ছাত্ৰ সংগঠনে যিখিনি কাম কৰিছে জাতীয় বিষয়সমূহলৈ জাতিটো আগুৱাই নিবৰ কাৰণে সেইখিনি কামত সাফল্যমণ্ডিত হ'ব। কাৰণ এই অধিৱেশনতে আমাৰ বিভিন্ন বিষয়ে আলোচনা কৰা হয়, শিক্ষা, সামাজিক বিভিন্ন সমস্যা, লগতে আমাৰ জাতি হিচাপে জীয়াই থকাৰ যিখিনি অধিকাৰ আমি কিমানখিনি পাইছোঁ, কিমানখিনি পাবলৈ বাকী আছে, গোটেই কথাখিনি ইয়াত সামৰি আলোচনা হয়। সেইকাৰণে এই অধিৱেশন আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। আৰু গুৰুত্বপূৰ্ণ আমাৰ কি অধিৱেশন ইয়াত আমাৰ ৰাইজে সহযোগ কৰি যেনে সাফল্যমণ্ডিত কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ।